এইখন হৈছে মাজগাঁও। গাঁও বুলি ক'লে বহুতো মানুহ থাকে, কিন্তু তাৰে ভিতৰত অন্যতম হৈছে ঋতুপন আৰু বিতুপন, দুয়োজন ককাই ভাই। তেওঁলোকৰ মাজত ইমানেই মিলাপ্ৰীতি যে মানুহে ক'বলৈ বাধ্য হয়, বাহ, আজিৰ দিনতো ককাই ভাইৰ মাজত ইমান মিলাপ্ৰীতি আছেনে? বাৰু, ঋতুপন আৰু বিতুপনৰ মাজত থকা এই মিলাপ্ৰীতিবোৰ কিমান দূৰ সঁচা, তাক জানিবলৈ আমি এই চুটি ছবিখন উপভোগ কৰোঁ আহক। সিহঁতে আহি পাবহি অলপ, আপোনালোকে বহক দেই। আমাৰ সেই গাঁৱত তিনিআলিটো পাইছেহি। অকল তিনিআলি কেতিয়া পাবহিনো? ঐ, তহঁতি আহি পালেহি, ভিতৰলৈ যা আকৌ, ৰিচিপশ্যনত অলপ কিবা কিবি লাগি দেগৈ। সোনকালে আহ, বেছি দেৰি নকৰিবি, সিহঁতে পাবহি আৰু। ঐ, তহঁতি কি যে ইয়াত লেকচা পেটি আছ, ভিতৰত গৈ কাম এখন কৰি দিবগৈ নোৱাৰ নেকি? তই সঁচাই মানে সিহঁতিকেইটা পাবহি এতিয়া, আমিকেইটা অলপ ৰাস্তালৈকে ওলাই যাওঁ। আকৌনো খালি সেই যোগাৰ কৰিবি আৰু সেইটোৱে মেইন। পাৰ্টিটো মই তহঁতৰ কাৰণে বেলেগকে মেনেজ কৰিম নহয়, লাগিবই। তহঁতি কোনে মাথা নামাৰিবি, মইতো মেনেজ কৰি আছো। ছোৱালীজনী আহি পাইলহি, বৌ পাইলহি, আমি গোটেইকেইটা ওলাই যাম ৰাস্তালৈকে দেই। হেৰি নহয় কথাটো, ককাইতো বিয়াখন পাতিলে, তোৰ পাত আকৌ এতিয়া পাতিল। তহঁতি কি কৈছ? আজি যে আমিকেইটা এনেকে আছো আৰু যে আমি গাঁৱৰ তিনিআলিটোত গৈ আড্ডা পিটো, ময়ো যদি এতিয়া আনি লওঁ, ডিঙি ঢিকলিডাল নালাগিব নে? তলত পাম নে আড্ডা পিটিবলৈ? হা মাইকীয়ে কব, ঐ ৰুমত সোমাই থাক, কৰ ওলাই গৈছ? তইতো এতিয়া বিয়া পাতিলি, ডিঙি ঢিকলি লাগিব বে, তহঁতি এইবোৰ নকবি। বহিছি তাকে মই কৈ লওঁগে, বহিবৰ কাৰণে পাবহি এটা সিহঁতে, গাঁৱৰ তিনিআলিটো পাইছেহি। ইয়াৰহে ফূৰ্তিটো বেছি যেন পাইছো। পাই গ'ল আমাক পাহৰি নাযাবি কেলা। কেলা কিবা খান বাকী থাকি গ'ল নেকি? চাচোন চা, ইয়াৰ ইমান উৎপাত। তোৰ বিয়া নে ককায়ৰ বিয়া? বেচাকেইটালৈ বেয়াই লাগে, সৰুতে মাক বাপেক ঢুকাল, কিবাকৈ চলিছে আৰু। মাক বাপেক নাইকিয়া, ভালকৈ মিলি জুলি খালে হয় আৰু। নৌবোৱাৰীজনী ভাল হলে হয় আৰু। ঐ দাদাহঁতে পালেহি, যাৱা। বিতুপন, আকৌ নবৌক চাই লহি। ৰ'ব গৈছো, মই ভিতৰত কিবা এটা কৰি আছো। সোনকালে আহা আকৌ। গৈছো। নবৌ, উৰণিখন গুচাই দিয়ক। তুমি মানে মানে মই এই ফেচটো চাই পিনে এই আগৰ পুৰণা মোৰ লগৰ এজনী চেহেৰাটোলৈ মনত পৰি গ'ল, তাকে মই তাই বুলি ভাবিছিলো। আপোনালোকে ভুল নুবুজিব। তুমি ইমান ষ্টাইল কৰি নাথাকিবাচোন। কিয় নকৰিম আকৌ? যদি তোমাক কোনোবাই মোৰ পৰা ধুনীয়া দেখি আঁতৰাই লৈ যায়, এবাৰ তোমাৰ লগত বিয়া হৈ আহিলো যেতিয়া সদায় তোমাৰ লগতে থাকিম। তুমি একো এইবিলাক চিন্তা কৰি নাথাকিবা। আৰু শুনা, তোমাক কথা এটা কওঁ। কি কথা? ঘৰখনত ভাইটি আৰু মই অকলশৰীয়া। জানোতো মই এইটো কথা, আজিনো কিয় আকৌ এইটো কথা ক'ব মা লাগে? দেউতালে বৰকে মনত পৰিছে, আৰু ভাইটি আৰু মই সৰু থাকোঁতে মা দেউতা ঢুকাইছিলে। গম পাইছো এইটো কথা মই।
আৰে তুমি কিয় কান্দিছা মই আছো নহয় তোমাৰ লগত এই কেলা ভাতগাল খাই খাই পেটটোৱে ফুলি গৈছে আৰু বাঢ়িবতো এইটাই মাছ মাংস এই লোকৰ বিয়া পতাবোৰ দেখিলে বিয়াখন পাতিবলৈহে মন যায় তই পিছে কেতিয়া পাতিবি তাইক লৈ কেলা সপোনত ঘৰ সজা দেখিছিলোঁ মই কিন্তু তাই এতিয়া বেলেগৰ লগত যেনেকৈ লিলিমাই কৰি আছে নহয় বান্দাখনো নহ'ব যেন পাইছোঁ বে মোৰ যে যিহে গতি বেছি দিন ৰাখিব নোৱাৰি বুজিছ উঠাই দিবি 2025 ভিতৰত ভাবিছোঁ বুজিছ ঐ ভাত সাজ খাই কেনেকুৱা পালি খুন্দাই নিকাই খোৱালে আৰু এনেকৈ সুধা এনেকৈ মাংস এটি সদায় যদি খোৱা তেতিয়াহ'লে থাকিব পাৰি আৰু দুদিন আহিম কেইদিনমান থাকিবলৈ আৰু বাকী আমিকেইটা এতিয়া যোৱাৰ কথাই ভাবিছোঁ যাওঁগে আজি ৰাতিটো থাক আকৌ থাকিবলৈ নহ'ব নহয় আৰু তহঁতক সদায় সুপলি পাতিব নোৱাৰো নহয় ককাইক মাত কথাটো কৈ থৈ যাওঁ দাদা ঐ দাদা বাহিৰলৈ আছোন চাওঁ এৰি দিয়াচোন ভাইটিয়ে মাতিছে বাহিৰলৈ যোৱা এতিয়া আৰু কান্দি থাকিব নালাগে ভাইটি কেলেমানকৈ চিঞৰি আছো এই ইহঁতকেইটা বোলে যাওঁগে বুলি কৈছে ইমান জোৰ কৈছোঁ থাকিবৰ কাৰণে তই কিবা এটা কচোন তোমালোকে থাকি নোযোৱানো কেলে ঘৰত গৈনো কি কৰিবা নাই মানে আজি যাব লাগিব হ'ব তহঁতৰ বেছি কথা তই কথাটো কিয় বুজি নাপাওঁ বাৰু দাদা মানে ঘৰত কাম ওলাইছে অলপ আৰু নগৰি নোৱাৰি নহয় সেইকাৰণে যাওঁ ইমানকৈ জোৰ কৰিছে যদি থাকি যোৱা আকৌ নাই নহ'ব আজি ট্ৰেইনখনত যাবগৈ লাগিব 10টা বাজিলেই চাগে হ'ব দে জোৰ কৰিতো ৰাখিব নোৱাৰি তই এইপিনে ওলাই যাবি নহয় অলপ বেটেৰীখন লৈ যাম এতিয়া তই সিহঁতক লৈ যা নহ'লে ষ্টেচনত নমাই থৈ যাবি ভালেই হ'ব তেতিয়া ট্ৰেইনখন আহিবলৈ সময়ো হ'ল চাগে নাথাকা যদি কি কৰিম আৰু ব'লা নহ'লে সেই বৌক মাতি দিয়ক মাত খাই থৈ যাওঁ হেৰা এইফালে আহাচোন হেৰি আমি যাওঁ হ'ব দিয়া যোৱা সময় পেলাই আমাৰ ফালে পাক এটা মাৰিব মাৰি দিব এপাকমান ঠিক আছে দাদাই নিলে যাম দিয়া ঠিক আছে দিয়ক যাওঁ ব'লক যাওঁ দে হ'ব দে যা আকৌ আহিবি ব'লা তোমাৰ কাৰণে আগতে কাপোৰ চাওঁগে ব'লা ক'ত যোৱা সেইফালে কাপোৰ চাবলৈ এইখনেইচোন দোকান তুমি জানা নেকি এই দোকানখনত এটা টি চাৰ্টৰ দাম কিমান তুমি কি আগতে সোমাই পাইছা নেকি সোমাইতো নাই পোৱা নহ'লে কেনেকৈ গম পালা দোকানখন দেখিলেচোন গম পায় একো নহয় ব'লা তাতে কিনোগে ধেৎ তেৰি ব'লা ব'লা চাৰ্ট দেখাবচোন ধুনীয়া ধুনীয়া
এইটো চাওক, এইটো আমাৰ দোকানৰ ভাল চাৰ্ট। এইটো ভাল লাগিছে ন? পিন্ধি চাওক নহ'লে কেনেকুৱা লাগে। এইটো ভাল লাগিব তোমাক। চাওঁ ঘূৰি দিয়া। এইটো বহুত ধুনীয়া লাগিছে তোমাক। হেল্ল' লৈ লওঁ নে এইটো? তুমি চোৱাচোন, মই আহিছোঁ। অঁ ঠিক আছে। এইটো দামটো কিমান? এইটো বাইদেউ 1500 টকা। 1000 মানত কিবা এটা কৰি দিব আৰু। অঁ 1000 টকা দিব নোৱাৰিম। আপোনাৰ কাৰণে লাষ্ট 1300 টকা দিব, লৈ যাব। বেছি দামো কোৱা নাই মই। ঠিক আছে তেনেহ'লে, কিন্তু 1300 টকা। কিন্তু আপুনি এটা কথা ক'ব, মোৰ মানুহজনক নক'ব আপুনি এইটো 1300 টকা দিলোঁ বুলি। আপোনাক মই 1000 টকা দিছোঁ, তাৰপাছত আপুনি মানুহটো আহিলে 300 টকা বুলি ক'ব। মানে আপুনি তেখেতক উপহাৰ দিব বিচাৰিছে? অঁ উপহাৰ দিব বিচাৰিছোঁ। ঠিক আছে, হ'ব বাৰু। ঠিক আছে, অঁ হ'ব, তাকেহে। দামটো দেখিছা নে কিমান দাম? এইটো ইমান দাম নহয় নহয়, এইটো আমি লিখিয়ে থৈছোঁ। এইটো মাত্ৰ 300 টকা, আপুনি লৈ যাওক। ইমান চিন্তা কৰি থাকিব নালাগে। এইখনে বহুত ধুনীয়া লাগিছে। হয় আকৌ, মোৰো বহুত ভাল লাগিছে। তেতিয়াহ'লে ভাইটিলৈ এটা লৈ লওঁ ন? অঁ ঠিক আছে, দুটা পেকিং কৰি দিবা দাদা। দুটা পেকিং কৰি দিবচোন। চাই লওক আৰু কোনটো লাগে আপুনি পচন্দ কৰি। এটা এইটো লৈ লোৱা। অঁ এইটো তাক ভাল লাগিব। এইটোকে আকৌ দুটা পেক ঠিক আছে, পেক কৰি দিছোঁ মই। ঠিক আছে। তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ, মই তোমাৰ, এক হৈ ৰম সদায়। তুমি মোৰ, মই তোমাৰ, এক হেৰা, শুনিছানে? মই যাওঁ। অঁ ভালকে যাব দেই, সোনকালে আহিব। কেনেকৈ থাকিব পাৰিছ? চব এৰি দে, এতিয়া এইবোৰ টাইম নাই। মই আৰু এতিয়া দূৰ হৈ থকা নাই। তই মূৰত কিয় এনেকুৱা কৰিলি? এৰি দে। মইতো বিয়াখন পাতিলোঁ, এতিয়া ভাইটিৰ কথা ভাবিব লাগিব। বেচাটোলৈ কিবা এটা বেয়াই লাগে। কথা এটা কওঁ, তই বেয়া নাপাবি। যিমান যি কৰিলে তই এতিয়া সংসাৰখন কৰিলি, ভাইটিকো কবি কিবা এটা কৰি খাবৰ কাৰণে। সৰুতে তাক মা দেউতাই মোৰ হাতত গোটাই দিলে, আৰু তাক মই বহুত মৰমত ডাঙৰ দীঘল কৰিছোঁ। মা দেউতা থকাহেঁতেন তাক কাম কৰিবলৈ ক'লেহেঁতেন জানো?
নক'লেহেঁতেন, কিন্তু এদিন নহয় এদিনটো কৰিবই লাগিব। তাৰ মানে যেতিয়া ক'ব কাম কৰিব লাগে বুলি, মই আৰু তাক নেৰাখোঁ। এতিয়া লেকচাৰ মাৰি নাথাকোঁ, বল বল ভাড়া মাৰোগৈ। বল। No mic is allowed in. Yeah, whatever. Karan. Kiara, तुम ये ऐड क्यों कर रही हो? मतलब? শুনিছানে নাই? তোমাক বহুত ডাঙৰ ভাল খবৰ এটা ক'বলৈ আছে। কি কথা কোৱাচোন? তুমি যে কি তুমি যে কৈ আছা, ভালকে কোৱাচোন। মানে তুমি পাপা হ'ব ওলাইছা। হা সঁচাকে? তুমি ইমান ভাল কথাটো কিয় মোক নোকোৱাকৈ আছা? লভ ইউ দেহা। আৰে কি কৰিছা? কৰিম। আৰে নহোৱা, কৰিম। কথাটো মই ভাইটিক গৈ আহোঁগৈ। আৰে ভাইটি চাই এইফালে আছোন তই। কি হ'ল ন ইমান ৰাতিখন চিঞৰি আছ? তই যে খুৰা হ'ব ওলাইছ। কি সঁচাকৈ কৈছ তই? কংগ্ৰেচুলেশ্যন দাদা। থেংক ইউ। খবৰটো শুনি বহুত বেছি ভাল লাগিলে। কংগ্ৰেচুলেশ্যন বৌ। থেংক ইউ। খবৰটো শুনি বহুত বেছি ভাল লাগিলে। আৰু তই এতিয়া বৌক কিন্তু কেয়াৰ ল'বি আকৌ। কিন্তু তহঁত তাক মোক কথা এটা ক'বলগীয়া আছিলে। কি কচোন? আজি মোৰ ফোন এটা আহিছিল, অহা কাইলৈ মই বেংগলোৰ যাব লাগিব। কি কাৰণে? মোৰ মানে তাৰ পৰা কোম্পানী এটাৰ পৰা ফোন আহিছিলে, তাতে জব এটা পাইছোঁ আৰু কাইলৈ যাবই লাগিব। কি সঁচাকে? কংগ্ৰেচুলেশ্যন ভাইটি তুলে। আৰু আজি আমাৰ ঘৰত কি হৈছে মানে ইমান ভাল খবৰবোৰ আহি আছে? তাকে সেও ভাল দিন আহিলে দাদা। খুৰা কৈ দিয়া। খুৰা কৈ দিয়া। খুৰা হয় কৈ দিয়া। দেহাজনী আছো কৈ দিয়া, বহি আছো কোৱা মাৰ লগত। মই তোমাৰ কোন হয় দেহা? খুৰা হয় কৈ দিয়া। খুৰা তুমি কেতিয়া ঘৰলৈ আহিবা কৈ দিয়া। আৰু ঘৰলৈ আহিলে আমালৈ কি আনিবা? মই দেহা তোমালৈ ভাল ভাল কাপোৰ লৈ যাম দেই, তুমি মাক আমনি নকৰিবা। খুৰা কৈ দিয়া। কি কৰি আছানো? এই ভাইটিৰ লগতে কথা পাতি আছিলো। হেই কি কৰি আছ? আছো এনে, ডিউটিৰ পৰা আহি এনেই শুই আছো। ঘৰলৈ কেতিয়া আহিবি তই? যাম সোনকালে যাম। দে সোনকালে আহিবি। দে হ'ব। অঁ দে ভাত খালি নাই? খালোঁ খাই বৈ শুই আছো। এবাৰ ভাইটি ঘৰলৈ আহিলে বিয়াখন পাতি দিব লাগিব। ঠিকে ভাবিছা, ময়ো ভাবিছিলো সেইটো কথা। এবাৰ সি ঘৰলৈ আহিলে বিয়াখন পাতিয়ে দিবা আৰু নহ'লে। তোমাক সেইকাৰণে ভাল লাগে, তুমি যে ভাইটিৰ কথা ইমান চিন্তা কৰা। তোমাৰ ভাইটি মই যদি মৰম নকৰোঁ আৰু কোনে কৰিব? ছোৱালীজনীয়ে সাৰ পালে চাগে। বলা বহুত ৰাতি হৈ গ'ল, শুই থাকোগৈ বলা। বলা